তো হেল্ল' গাইজ ৱেলকাম বেক টু আৰ ইউটিউব চেনেল নয়ন ভ্লগছ। আৰু জানেই মই এইবাৰ এইচএছ এক্সাম দিবলৈ গৈ আছোঁ আৰু পৰীক্ষালৈকে মাত্ৰ আছে 2 দিন, মানে 11 তাৰিখৰ পৰা যিহেতু পৰীক্ষা হ'লেই আমাৰ ইংলিছৰ। আৰু ময়ো মানে বহুত বিচাৰি কেইটামান কমন কুৱেশ্যন ওলালোঁ, মানে ইংলিছৰ কমন কুৱেশ্যন কেইটামান ওলালোঁ 1 নম্বৰী। তো সেইবাবে ভাবিলোঁ সেই কুৱেশ্যন কেইটা তোমালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু যিহেতু মই এইবাৰ পৰীক্ষা দিম, মই এইকেইটা চাইছোঁ আৰু তোমালোকৰ আগতো মানে এইকেইটা শ্বেয়াৰ কৰোঁ। ভিডিঅ'টোত মই দিব গৈ আছোঁ 1 নম্বৰী কুৱেশ্যন 15টা, আৰু 15টা কুৱেশ্যনৰ 5টা 6টা তো সকলোৱে মানে কমন পাবাই পৰীক্ষাত। এতিয়া মই মানে বেলেগ ইউটিউব চেনেলৰ দৰে কমন নিদিওঁ, মানে বেলেগ ইউটিউব কিছুমান চেনেলে গোটেই মানে 100% কমন আহিব বুলি ভিডিঅ' বনায়, কিন্তু পৰীক্ষাত মানে এটাও নাহে। তো সেনেকুৱা নহয়, যিহেতু ময়ো এইবাৰ এইচএছ এক্সাম দিম, যিকেইটা কুৱেশ্যন মই মানে পঢ়িছোঁ তো সেইকেইটা কুৱেশ্যন মানে সকলোৰে মাজত শ্বেয়াৰ কৰোঁ। আৰু ইয়াতে 15টা কুৱেশ্যনৰ 6টা 5টা মানে কিবা এটা এক্সামত আহিবই। মানে কিছুমান ইউটিউব চেনেলে ভিউচৰ নামত মানে এইবিলাক ভিডিঅ' বনাই থাকে। তো ভাবিলোঁ এতিয়া কুৱেশ্যন কেইটা আলোচনা কৰোঁ, আৰু তাৰে লগতে 11 তাৰিখে যি হ'বলগীয়া মানে ইংলিছৰ পৰীক্ষা, তো তাৰ বিষয়তো মানে অলপমান কথা পাতোঁ যে কেনেকুৱা কাৰ ভয় লাগি আছে। তো এইটো বস্তু আপোনালোকে কমেণ্ট কৰি জনাব। মোৰতো বহুত বেছি ভয় লাগি আছে। ইংলিছৰ ক্ষেত্ৰত কাৰ কিমান মুখস্থ হ'ল সেইটো বস্তু আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ এই ভিডিঅ'টোত। তো এতিয়া সকলোৰে আগত দেখুৱাই দিছোঁ 1 নম্বৰী কুৱেশ্যন 15টা। তো এইফালে ধুনীয়াকৈ মানে বহীত লিখা আছে 1 নম্বৰী 15টা কুৱেশ্যন, আৰু ইয়াৰে মানে যিকোনো 5টা 6টা কমন পাই যাবা। তো ধুনীয়াকৈ মানে এইখিনি চাই যাবা, যিহেতু 1 নম্বৰী কুৱেশ্যন, তো ইমান বেছি মুখস্থ কৰিবৰো দৰকাৰ নাই। তো ধুনীয়াকৈ এই 15টা চাই গ'লে 5-6 নম্বৰ কমন পাই যাবা। আৰু এই বহিটোৰ হেণ্ড ৰাইটিং যিহেতু বহুতে চিনি নাপাব মোৰ হেণ্ড ৰাইটিংটো, তো সেইকাৰণে মানে এনেকৈ দি দিছোঁ। এতিয়া ধুনীয়াকৈ ভিডিঅ'টো ৰখাই কিনে তোমালোকে নোট কৰি লোৱা, যিহেতু 1 নম্বৰী কুৱেশ্যন। দীঘলখিনি বাৰু লিখিব নালাগে, শ্বৰ্টখিনি লিখিলেই হৈ যাব, যিহেতু মানে এইচএছত ইয়াৰ পৰা কিবা এটা নম্বৰ হ'লেও কমন পাবা। তো এইচএছৰ কাৰণে মানে 3-4 নম্বৰ হ'লেও আমাৰ কাৰণে বহুত, তো সেইবাবে মানে ধুনীয়াকৈ চাই যাবা এইখিনি। তো এতিয়া বহিত থকা এই 1 নম্বৰী কুৱেশ্যনখিনি বাৰু চাই ল'লে 15টা। তো 15টা কুৱেশ্যন একদম ইম্পৰ্টেণ্ট, চাই ল'ব সকলোৱে। তাৰপিছত যদি নেক্সট চাই, যদি ইংলিছৰ নেক্সট প্ৰিপেৰেশ্যনৰ কথা সোধে মোক যে কি চালে আৰু ভাল হ'ব, যদি চেপ্টাৰৰ বিষয়ত সোধে, তেনেহ'লে চেপ্টাৰ মই ক'ম এই 3টা চেপ্টাৰ চাওক, মানে দ্য লাষ্ট লেচন। এইটো চেপ্টাৰৰ পৰা বহুতখিনি কুৱেশ্যন কাটে আমাৰ এইচএছত। তাৰপিছত যদি নেক্সট চাই ল স্প্ৰিঙৰ পৰা বহুতখিনি কুৱেশ্যন কাটে, তো ইণ্ডিগ', মানে এই 3টা চেপ্টাৰৰ পৰা আমাৰ বহুতখিনি কুৱেশ্যন কাটে। গতিকে এই 3টা চেপ্টাৰ মানে সকলোৱে চাব। আৰু যদি এই চেপ্টাৰ কেইটাও বাদ দি কিনে বেলেগ কিবা চাব বিচাৰে, তেনেহ'লে চাওক গ্ৰামাৰ। তো গ্ৰামাৰ হওক বা ৰিপৰ্ট ৰাইটিং, এইখিনি চাওক, কাৰণ এইখিনিততো নম্বৰ অলপ বেছিকৈ থাকিব। গ্ৰামাৰ, ৰিপৰ্ট ৰাইটিং, ন'টিছ, তো এই গোটেইখিনি বস্তু চাই যাওক। যিহেতু 2 দিনে আছে, 2 দিনত মানে আৰু কি চাব। তো বহুতে হয়তো আগতে চালে 6 নম্বৰী বা কিবা কিবি কুৱেশ্যন এনেকৈ চালে। মই সেইবাবে মানে 1 নম্বৰী কুৱেশ্যন কেইটা সকলোৰে আগত দি দিলোঁ। আৰু যদি নেক্সট চাই তেনেহ'লে গ্ৰামাৰখিনি চাব পাৰে। তাৰ বাহিৰে যদি কিবা কমন কুৱেশ্যন লাগে তেনেহ'লে কমেণ্ট কৰিব। মোৰ তাত বহুতখিনি কমন কুৱেশ্যন আছে, কিন্তু মই ভিডিঅ' বনাব পৰা নাই, যিহেতু মোৰো পৰীক্ষা আহি আছে। তো সেইবাবে মানে মই দিব পৰা নাই ভালদৰে। আৰু এতিয়া বহুতে ভাবিব পাৰে যে গ্ৰামাৰখিনি কেনেকৈ চাওঁ, মানে বহুতে গ্ৰামাৰ বুজিও নাপায়। সেইবাবে মানে কৈ দিওঁ যে গ্ৰামাৰ কেনেকৈ শিকিব, জাষ্ট 1 ঘণ্টাৰ এটা ভিডিঅ' চাওক গোটেইখিনি গ্ৰামাৰত। তো ইফালে মোৰ বহীত দেখিব পাৰিছা, তো মানে এইকেইটা হ'ল ভইচ চেঞ্জ। তো ভইচ চেঞ্জ কেইটা ধুনীয়াকৈ চাই ল'বা। তো ভইচ চেঞ্জ কেইটা মানে একেবাৰে সহজ। ধুনীয়াকৈ গ্ৰামাৰৰ চেনেল এটাত যাবা, যাই কিনে ধুনীয়াকৈ চাবা বস্তুখিনি, মানে আৰামছে বুজি পাবা এই ভইচ চেঞ্জটো। তাৰপিছত যদি চাই কাৰেক্ট টেন্সটো মানে বহুত সহজ। তো এইখিনি ময়ো চাইছোঁ, মোৰো মানে একদিনতে হৈ গৈছে গোটেইখিনি। তো এইখিনি চাবা। নেক্সট তো প্ৰিপজিশ্যনখিনি চাবা। তাৰপিছত আহিল ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স, তো এইখিনি চাবা। মই মানে এইকেইটা অলপমান টান পাইছোঁ, তাৰ বাহিৰে বাকীকেইটা সহজে আছে। তো এইকেইটাও ধুনীয়াকৈ চাব পাৰা। ইয়াতে মানে 4 নম্বৰ থাকে এইচএছত, ইয়াতে 4 নম্বৰ থাকে। তাৰপিছত কাৰেক্ট টেন্সত এনেকৈ গোটেইখিনিতে ধুনীয়া মাৰ্ক থাকে, গতিকে 20 নম্বৰ ইয়াতে পাই যাবা, যদি ভালকৈ মানে চোৱা আৰু গ্ৰামাৰখিনি। আৰু ভিডিঅ'ত মানে গ্ৰামাৰটো ভালদৰে বুজি ল'বা, কাৰণ গ্ৰামাৰটোত মানে কি ভালকৈ বুজিবই লাগিব গ্ৰামাৰটো। তাৰ বাহিৰে কমন কুৱেশ্যন মানে গ্ৰামাৰত নাথাকে। গ্ৰামাৰত মানে চব বেলেগে আহিব, জাষ্ট মানে সেইটো পদ্ধতিত কৰিব লাগিব। তো ধুনীয়াকৈ গ্ৰামাৰটো বুজি ল'বা এটা ভিডিঅ' চাই কিনে। গোটেইখিনি গ্ৰামাৰ মানে ধুনীয়াকৈ কমপ্লিট কৰি ল'ব পাৰিবা 1 ঘণ্টাত। আৰু গ্ৰামাৰত যিহেতু 20 নম্বৰ আছে, গ্ৰামাৰত অলপমান মানে ফ'কাছটো বেছিকৈ দিবা। তো ময়ো মানে ধুনীয়াকৈ গ্ৰামাৰখিনি চাইছোঁ। ইংলিছৰ পৰীক্ষাটো আহিলে নেক্সট অসমীয়াৰ হওক বা যিকোনো ছাবজেক্টৰে কমন কুৱেশ্যন ধুনীয়াকৈ মোৰ ইউটিউব চেনেলত পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যদি কোনোবাই নতুনকৈ চাই আছা। তো আজিলৈ এৰিছোঁ, বাই বাই। জয় অসম, জয় জুবিন দা।